নমস্কাৰ, মই শংকৰ আৰু দা উল্ট্ৰাংকৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগত। মই বৰ্তমান আছোঁ মাজুলী। আজি মাজুলী অহা কেইবাটাও দিন। যোৱা মঙলবাৰে আহিছিলোঁ, আজি হৈছে শুকুৰবাৰ, মানে 5 দিন হৈ গৈছে বুলি ক'ব পাৰি। তো ইয়াতে ইমানেই বৰষুণ, কিন্তু আমাৰ গুৱাহাটীতকৈ ইয়াত প্ৰব্লেম কম দেই। এতিয়ালৈকে মানুহৰ তেনেকুৱা ধৰণৰ অৱস্থা হোৱা নাই। মানুহৰ বাৰীয়ে ঘৰে পানী সোমাইছে, কিন্তু গুৱাহাটীৰ নিচিনাকৈ তেনেকুৱা হালত হোৱা নাই। একচুৱেলি মই এই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ দুটামান কথা ক'বৰ কাৰণে। আচলতে মই আহিছিলোঁ মাজুলী, যিখিনি আমাৰ মাজুলীৰ সত্ৰ আছে সেই সত্ৰখিনি ভিজিট কৰিবলৈ, আৰু সত্ৰৰ লগত জড়িত যিখিনি ব্যক্তি যেনে সত্ৰাধিকাৰ আৰু যিখিনি ভকত বৈষ্ণৱ তেখেতসকলক লগ কৰিবলৈ মই আহিছিলোঁ। বাট আজি দুদিনৰ পৰা ইয়াতে ধাৰাসাৰ বৰষুণ, সেইকাৰণে মোৰ গোটেই কামটো কমপ্লিট নহ'ল। তাৰপিছত আৰু আজিৰ দিনটো প্ৰায় মোৰ বেকাৰ যোৱা নিচিনা। সেইকাৰণে মই প্লেন কৰিলোঁ, ইয়াতে যিটো বৰষুণ দি আছে সেইকাৰণে মোৰ ঘূৰি ফুৰিবলৈ অলপ অসুবিধা হৈছে। সেই গতিকে মই কালিলৈ ইয়াৰ পৰা ওলাই দিম, মানে কালিলৈ শনিবাৰে ইয়াৰ পৰা ওলাই দিম। তাৰপিছত মই আছোঁ বেঙেনাআটী সত্ৰ, আৰু বেঙেনাআটী সত্ৰৰ নিচেই ওচৰতে আছে এখন ভোগপুৰ সত্ৰ মাজুলীৰ। তাৰপিছত মই মোৰ যোনজন বন্ধু পলাশ দত্ত, তেখেতৰ লগত মই আলোচনা কৰি আছিলোঁ যেন কালিলৈ যামগৈ, ওচৰতে যদি কিবা সত্ৰ আছে এনেই এবাৰ ঘূৰিম। তাৰপিছত তেখেতে ক'লে যেন ভোগপুৰ সত্ৰ আছে, তথাপিও মই প্ৰথমতে ভবা নাছিলোঁ যে মই ভোগপুৰ সত্ৰলৈ আহিম। তাৰপিছত কথাই কথাই তাক মই সুধিলোঁ যে ভোগপুৰ সত্ৰৰ একচুৱেলি মেইন মহত্বটো কি। তেতিয়া সি মোক ক'লে ভোগপুৰ সত্ৰত হনুমানৰ মূৰ্তি আছে, বজৰং বলীৰ ইয়াত আৰাধনা কৰা হয়। তথাপিও মই ভাবিছিলোঁ নাহোঁ, কিন্তু ফাইনেলি এতিয়া বাজিছে 4:30 আৰু মই ডিচাইড কৰিলোঁ মই সত্ৰখনলৈ এনেই এপাক যাওঁ আৰু হনুমানজিৰ দৰ্শন কৰি আহোঁ। আৰু বৰ্তমান মই ইয়াতে আছোঁ, আৰু ইয়াতে আহি বিভিন্ন কথা গম পালোঁ। হনুমানজিৰ বিষয়ে ক'লে, এই মূৰ্তিটোৰ বিষয়ে ক'লে, আৰু সেইখিনি যিহেতু মই কোনো প্লেন কৰি অহা নাছিলোঁ ৰেকৰ্ড কৰিম বুলি, সেইটো কাৰণে মই ৰেকৰ্ড নকৰিলোঁ। ইয়াৰ পৰিৱেশটো চাওক এবাৰ আপোনালোকে, কিমান মনোৰম দৃশ্য। খালি বেমাৰ হোৱা বহুত চান্সেছ আছে এনেকুৱা জেগাত আহি যদি আমি বৰষুণত তিতি থাকোঁ। এইটো কি কাৰণে কৰি আছে বাৰু? মই বৰসভা। হয় হয় হয়। কেতিয়ালৈ আছে? আজি আছে? পৰহিলৈ আছে। এইটো মানে প্ৰিপেৰেশ্যন চলি আছে আজিৰ পৰাই। দেচোন অকণ ভাওনাখন দেখুওৱা ভাইটি। হা? ইয়াৰ তোমাৰ নামটো কি? তোমাৰ নামটো কি? কি ঘৰ তোমাৰ ধেমাজিত? ইয়াত তোমাৰ মা দেউতা ধেমাজিত আছে? তুমি ইয়ালৈ মানে কেতিয়া আহিলা? হা? দুদিনমান? 2মাহমান? ইয়াক কিমান বয়স হৈছেনো? তৃতীয়? মানে বয়স হিচাপে এইবাৰ কিমানমান বয়স হৈছে? হা? আৰু তোমালোকৰ? আৰু ইহঁতৰ তোমালোকৰ তোমাৰ ঘৰ?
মাজুলীতে এই সত্ৰতটো নহয় এইখন সত্ৰতে নেকি এইখন সত্ৰতে অঁ আৰু তোমাৰ তিনিচুকীয়া কোন জেগা তিনিচুকীয়া অঁ তোমালোকে ইয়াতে এনে সত্ৰীয়া আৰু এইবিলাক ভাওনা নাট গীত এইবিলাক শিকিব আহিছা বৰগীত পঢ়া শুনাও থাকে কি কি শিকিছা এতিয়া হয় নেকি সত্ৰীয়া শিকি আছা ন অঁ ইয়াতে এইটো কি মানে ফ্ৰী দিব লাগে না ফ্ৰী ন এওঁলোকেতো একো পইচা দিব নালাগে অঁ হা হা অঁ গান চান শিকিব স্কুলটো খৰচ অঁ ইয়াতে ন অঁ হা 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 হয় অঁ কিমান মানুহৰ কাৰণে আহে সিহঁতে একচুৱেলি অঁ মানে ই এতিয়া ইয়ালৈ অঁ সেইটোৱে মই ভাবিছোঁ কি এনেই পাৰ্ট টাইম অলপ দিনৰ কাৰণে আহিছোঁ তেনেকুৱা নহয় ন এতিয়া মাহঁতলৈ মনত পৰে নাই সেই মাহঁতলৈ মায়ে ভিডিঅ'টো দেখিলে গম পালে বেয়া পাব আকৌ নপৰে বুলি কয় হা ঘৰত কেইটা ল'ৰা ছোৱালী তোমালোকৰ দুটা তুমি ডাঙৰ অঁ তাৰপিছত তুমি গুচি আহিলা ইয়ালৈ তোমাৰ মন আছিলে ইয়ালৈ আহোঁতে আহিবলৈ আচ্ছা অঁ চবৰে তেনেকৈ ইয়াতে থাকিবা আৰু এতিয়া বাকী ডাঙৰ হ'লে আৰু তোমাৰ ক'ত তুমিও তেনেকৈ আহা ইয়াতে সৰুতে আহা ঘৰ ওচৰত যোৱা নে নাই ঘৰ গৈ থাকা মাজে মাজে অঁ মানে খালি এইখনটোতো সত্ৰখন হৈছে উদাসীন সত্ৰ ন হয় নহয় ইয়াতে থাকিলে বিয়া পাতিব নোৱাৰিব অঁ হয় হয় অঁ অঁ নাৰায়ণপুৰ ন ইয়াৰ মাজুলীতে অঁ আপুনিও তেনেকৈ সৰুতে ইয়াতে অহা আচ্ছা 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 অঁ আমাৰ মানে ধৰি লওক আমাৰ এইবিলাক শিক্ষা গ্ৰহণটো মানে এতিয়া স্কুল আছিলে দিনত এতিয়া স্কুলত আহিছে এতিয়া গধূলি গধূলা হ'ব তাৰপৰা শিকিব লাগে আমাৰ যোনে যি শিকে ধৰ্ম মানে 6-7মান বজাৰ পৰা শিকিব হয় আৰু পঢ়া শুনাওতো চলি থাকে ন তুমি ইংলিছ মিডিয়ামত পঢ়ি আছা নে অসমীয়া মিডিয়ামত অঁ আৰু তোমালোকেতো পঢ়ি আছা অঁ ঠিকে আছে দিয়া হ'ব বাৰু চ' ফাইনেলি মই কোৱা ধৰণে আমি কালি ইয়াৰ পৰা ওলাম আৰু আপোনালোকক কওঁ বহুত কথা শিকিলোঁ এইবাৰ আৰু আপোনালোকে আমাৰ ভিডিঅ'বোৰ যদি চাইছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আপোনালোকৰ ছাপোৰ্ট আপোনালোকৰ মৰম বহুত বহুত বেছি আমাৰ জৰুৰী আপোনালোকৰ অপিনিয়নবোৰ আমাক কমেণ্ট ছেকশ্যনত জনাব তেনেকৈ আমি আমাক শুধৰাবলৈ সক্ষম হ'ম গতিকে আকৌ এবাৰ কৈছোঁ লাইক কৰিব ভিডিঅ'টো কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ